ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি তাৰমানে আমি আজি নলবাৰী ৰাস চাব যাম, সেইকাৰণে ভাবিছোঁ যে এটা ভিডিঅ' এটা বনাই দিম আৰু আপোনালোকক দেখুৱাই আছোঁ মানে কেনেকুৱা কেনেকুৱা লাগিছে ৰাস। সেইকাৰণে আপোনালোকে জনাব, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব ভিডিঅ'টোত। আৰু ভিডিঅ'টো মই কৰিছোঁ আৰু আপোনালোকক দেখাই আছোঁ যে ভিডিঅ'টোতে কেনেকুৱা লাগিছে। আৰু এইবাৰ তাৰমানে নলবাৰীত কিবা অলপ বেলেগ ধৰণৰ আহিছে গাইজ। চুনামি বোলা এটা বস্তু এটা আছে, আপোনালোক দেখুৱাম মানে কিবা এই ঘূৰে ঘূৰে যি দেই সেনেকুৱা এটা ভিডিঅ' এটা ভাইৰেল হৈ আছে, তাত দেখুৱাই আছোঁ আপোনালোকক কেনেকুৱা এটা হ'ব আজি ভিডিঅ'টো। দিয়ক গাইজ, আৰম্ভণিৰ পৰা আমি আৰম্ভ কৰিছোঁ, ভিডিঅ'টো চাই থাকিব। হাই দোস্ত, ৱেলকাম টু মাই ইউটিউব চেনেল গাইজ। এতিয়া আমি যাই আছোঁ নলবাৰী ৰাসলৈ। গাইজ ইহঁতেও মানে কিবা মলাইকা মেমৰ কথা কৈ থাকে। এতিয়া আমি পাই গ'লোঁ নলবাৰীৰ ৰাস মহোৎসৱ। দিয়ক আপোনালোকক দেখুৱাইছোঁ, ইয়াৰ গাড়ীৰ পৰা এতিয়া আমি প্ৰৱেশ কৰিছোঁ মানে গেটেৰে। চাই দেখক আপোনালোকে ভিতৰলৈ গৈ আছোঁ। চাওক না গাইজ, এই বৃন্দাবনখন কি মানে অৰিজিনেল লাগিছে, মানে গাঁৱলীয়া পৰিৱেশ হিচাপত লাগিছে আৰু ভাল লাগিছে যিয়ে নহওক। চাই দেখক আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টো। আৰু গাইজ আপোনালোকে দেখিছিলনে সেই পুতলা থিয়েটাৰ যি হয়, মিনি থিয়েটাৰ, সেই নটৰাজ পুতলা থিয়েটাৰ, এই চাই লওক। মানুহ চাওক না, দৰ্শক চাওক না গাইজ, থিয় দি হ'লেও মানে পুতলা ডেন্স চাইছে আৰু যিয়ে নহওক। এনেকৈ আৰু আমি অকণমান আগবাঢ়ি যাওঁ আৰু দেখুৱাই আছোঁ আপোনালোকক সকলো দৃশ্যবোৰ য'ত ৰাসলীলা চলে কৃষ্ণৰে। এই মূৰ্তিবিলাক থোৱা আছে চাইড পিনে, আৰু য'ত কৃষ্ণ থাকে, গোপিনীসকল থাকে। আৰু আপোনালোকক আৰু এটা বস্তু গাইজ দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টোতে, যেনেকৈ কৃষ্ণৰ জন্ম কেনেকুৱা অৱস্থাত হৈছিলে, এই চাওক। চাওক না কি শিক্ষাৰ প্ৰতি আগ্ৰহ কৰি আছে বাইদেউহঁতে। গাইজ এই ব্ৰিজৰ ওপৰত মানুহ চাওক না গাইজ, জাম হৈ গৈছে গাড়ীখনৰ। আৰু পিনে গাইজ তাৰ পৰা নামি আমি আহি গ'লোঁ ইণ্ডিয়াৰ গেট। আৰু ইয়াত মানুহ চাওক না, ফটো উঠা মানুহ কিমান আগ্ৰহীৰে একদম ফটো উঠিছে। গাইজ চাওকচোন, এইটো ৰাম মন্দিৰ আৰ্হি কি সুন্দৰকৈ তুলিছে আৰু মানে ভাল লাগে। আৰু যে গাইজ চুনামি বুলি যে কৈছোঁ, এই চুনামি হৈছে এই বস্তু, মানে ইয়াৰ টিকেট হৈছে 100কে লয়। আৰু গোটেই মানুহবিলাক মানে ওলোটাই মানে যি ৰকমত ঘূৰাই দিছে, চাওক না ভিডিঅ'টোতে আপোনালোকে চাই থাকক। আৰু কিন্তু চবত চাই গাইজ এইটোত উঠা মানুহ বহুত হৈছে আৰু কিবা এটা ভাল লাগিছে চাই। আৰু মানুহবিলাকো মানে একদম পূৰা গণন মানুহ হৈ গৈছে, মানে এইটো চাওক। গাইজ ওলাইছে দিয়ক আৰু এনেকুৱাকৈ বস্তু আৰু আপুনি বা চকৰি দেখিলোঁ, পাগলাগাড়ী দেখিলোঁ, নাও দেখিলোঁ। বাপ্পাৰে মানুহ চাওক না গাইজ, মানে এইখন চাৰ্জাত চাবলৈ মানে বহুত মানুহ। ঘৰতে না ঘৰতে নাকি তোৰ এতে নাকি ঘৰ তোৰ বুজাই পাইছা কি ক কাৰ লগত আইছা? মানে ইহঁতক গাইজ মানে মূৰ্তিবিলাক মানে এইটো চাই মানে পচন্দই হোৱা নাই, কিন্তু মোৰ সকলোবিলাক পচন্দ লাগে। এটা এবাৰ গণেশ চাইছে, যিয়ে নহওক এনেকৈ আৰু আজি আছিল ভিডিঅ'টো। আৰু এতিয়া আমি আহি গ'লোঁ নলবাৰী ৰাসৰ পৰা ঘৰলৈ। আৰু গাইজ মানুহ নাই এতিয়া বৰ্তমান, গাড়ীবিলাক নাইও ৰাস্তাত। যিয়ে নহওক মানে ইহঁতৰ মানে টোপনি লাগিছে, মই লাইটটো জ্বলাই দিয়া ইহঁতৰ মানে খং উঠিছে, মানে টোপনি মাৰিছে, কিন্তু আমি টোপনি যোৱা নাই না কি কয় গাইজ। যিয়ে নহওক এতিয়া হাজো পালোঁৱে। ধন্যবাদ, আজি আছিল ভিডিঅ'টো, থেংক ইউ।